Welcome to Study Learning. আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ গৈ আছোঁ HSLC ক্লাছ 10ৰ ইংৰাজীৰ কিছুমান ইম্পৰ্টেণ্ট লেটাৰ টু এডিটৰ আৰু লেটাৰ ৰাইটিঙৰ বিষয়ে। মই আশা কৰোঁ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে এটা হেল্পফুল ভিডিঅ' হ'ব, কাৰণ মই যিকেইটা লেটাৰ টু এডিটৰৰ বিষয়ে আলোচনা কৰিম সেইবোৰ কুৱেশ্যন বিভিন্ন ধৰণৰ টেক্সট পেপাৰ আৰু প্ৰিভিয়াছ ইয়াৰৰ পৰা কালেক্ট কৰা কুৱেশ্যন হয়। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে যদি তোমালোকে এই কুৱেশ্যনবোৰৰ আনসাৰ বিচাৰি নোপোৱা তোমালোকে কমেণ্ট বক্সত জনাবা, বেলেগ এটা ভিডিঅ'ত আনসাৰ মই আপলোড কৰি দি দিম। আৰু যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'বিলাক পোৱাৰ বাবে। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। Write a letter to your friend describing him her how you are preparing for the HSLC or final examination. মানে তুমি এখন তোমাৰ বন্ধুলৈ চিঠি লিখিব লাগে যে তাক বৰ্ণনা কৰি বা জনাই যে তুমি মেট্ৰিক পৰীক্ষাৰ বাবে কেনেদৰে তুমি প্ৰস্তুতি লৈ আছা বা ফাইনেল পৰীক্ষাৰ বাবে কেনেদৰে তুমি প্ৰস্তুতি লৈ আছা। চ' পৰীক্ষাত HSLC থাকিব পাৰে বা ফাইনেল থাকিব পাৰে, ঠিক আছে। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা। ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ড টেলিং হিম হাৰ হাউ ইউ স্পেণ্ড ইয়ৰ লাষ্ট ছামাৰ ভেকেশ্যন অৰ পূজা ভেকেশ্যন। মানে তুমি তোমাৰ বন্ধুলৈ এখন চিঠি লিখা আৰু লিখি কি জনাব লাগিব যে তুমি তোমাৰ যোৱা গৰম বন্ধ বা পূজাৰ বন্ধ কেনেকৈ কটাইছিলা। এইটো বহুত ইম্পৰ্টেণ্ট হয়। নেক্সট চোৱা। ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ড আস্কিং হিম হাৰ টু জইন এ পিকনিক পাৰ্টি। মানে তোমাৰ বন্ধুলৈ এখন লেটাৰ লিখা, তাকে মানে ইনভাইট কৰি যে পিকনিক পাৰ্টিক জইন হোৱাৰ কাৰণে। মানে তোমালোকে এখন ঠাইত পিকনিকলৈ গৈ আছা, তোমাৰ বন্ধুৰ লগত যাব, তাক ইনভাইট কৰা। এই কুৱেশ্যনটোৰ অৰ্থ হৈছে এইখিনি আছিল ইম্পৰ্টেণ্ট লেটাৰ ৰাইটিঙৰ বিষয়ে। তোমালোকে এইখিনিৰ আনসাৰ যদি নোপোৱা তোমালোকে সোনকালে আমাক জনাবা, বেলেগ এটা ভিডিঅ'ত আমি আপলোড কৰি দিম ইয়াৰ আনসাৰ। ইয়াৰ পিছত চোৱা লেটাৰ টু এডিটৰ। চ' লেটাৰ ৰাইটিং আৰু লেটাৰ টু এডিটৰ মানে অলপ বেলেগ আছে, মানে ইয়াৰ পাৰ্থক্য আছে ইয়াৰ ভিতৰত। চ' এটা চোৱা লেটাৰ টু এডিটৰ। চ' এক নম্বৰ কুৱেশ্যনটো হৈছে ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এন ইংলিছ এক্সপ্ৰেছিং ইয়ৰ কনচাৰ্নছ এবাউট দ্য পুৰ অৰ বেড কণ্ডিশ্যন অফ ৰোড ইন ইয়ৰ লোকেলিটি। চোৱা লেটাৰটো এখন বাতৰি কাকতৰ সম্পাদকৰ ওচৰলৈ এখন লেটাৰ লিখিব লাগে যে কিহৰ ওপৰত, যে তোমাৰ অঞ্চলৰ ৰাস্তাৰ অৱস্থা বেয়া তাৰ ওপৰত এখন লিখিব লাগে, লেটাৰ লিখিব লাগে। এইটো হৈছে লেটাৰ টু এডিটৰ প্ৰথম ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ পিছত চোৱা 2 নম্বৰ কুৱেশ্যনটো। ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এন ইংলিছ ডেইলি এক্সপ্ৰেছিং ইয়ৰ কনচাৰ্ন এবাউট দ্য ইৰেগুলাৰ ছাপ্লাই অফ ইলেক্ট্ৰিচিটি অৰ ফ্ৰিকুৱেণ্ট পাৱাৰ কাট অৰ লোড শ্বেডিং ইন ইয়ৰ লোকেলিটি। মানে এখন লেটাৰ লিখিব লাগে বাতৰি কাকতৰ সম্পাদকৰ ওচৰলৈ যে তোমাৰ লোকেলিটিৰ বা অঞ্চলৰ ইলেক্ট্ৰিচিটি প্ৰব্লেম, মানে বিদ্যুতৰ সমস্যা বা ইয়াত চোৱা ইলেক্ট্ৰিচিটি প্ৰব্লেম বা ইৰেগুলাৰ ছাপ্লাই অফ ইলেক্ট্ৰিচিটি বা ফ্ৰিকুৱেণ্ট পাৱাৰ কাট মানে বা লোড শ্বেডিং। এইটো মানে কুৱেশ্যন মানে এটাই থাকিব, মানে হয়তো এনেকৈ আহিব পাৰে ইৰেগুলাৰ ছাপ্লাই অফ ইলেক্ট্ৰিচিটি বা ফ্ৰিকুৱেণ্ট পাৱাৰ কাট। তোমালোকে আনসাৰ এটা লিখিলেই হ'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা। Write a letter to the editor of an English daily expressing your concerns about the irregular supply of water or scarcity of water in your locality. মানে ইয়াত কৈ আছে যে এই তোমাৰ লোকেলিটিত মানে পানীৰ যোগান নিয়মিতভাৱে হোৱা নাই, ইয়াৰ বিষয়ে তুমি বাতৰি কাকতৰ সম্পাদকলৈ ওচৰলৈ এখন লেটাৰ লিখিব লাগে।